স্বাগতম জনাইছোঁ বহাগী কালেকশ্যনলৈ আপোনালোকক। হেল্ল' বন্ধুসকল, মই আজি কেইটামান আমি জানিব বিচাৰোঁ যে মাৰিয়ালাম ভাষাটো কি বস্তুক আমি কি বুলি কওঁ। আজি মই কেইটামান বস্তু আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যেনে কানেন, মাৰিয়ালাম শব্দত কানেন কাক কয়? কানেন মানে আমি যিটো চকু বুলি কওঁ, তো কানেন বুলি তেওঁলোকে কয়। আৰু আমি যিটো কওঁ কালি, তেওঁলোকে সেই কালিৰ শব্দৰ অৰ্থটো হ'ল খেল বা খেল ধেমালি। আৰু আমি যিটো কওঁ, তেওঁলোকে যিটো কয় এনদিয়া মানে কি? আমি যদি কওঁ যে কি, তেওঁলোকে কয় এনদিয়া। আৰু কাৰী, আমি যিটো চব্জি বুলি কওঁ, তেওঁলোকে কাৰী বুলি কয়। আৰু আমি যিটো কেঁচা জলকীয়া কওঁ, তেওঁলোকে কেঁচা জলকীয়া কয় পাচামালা। আৰু আমি যিটো কওঁ আজি অমুক ঠাইলৈ যাম, আজি এইটো কাম কৰিম, তেওঁলোকে কয় ইন্নে। আৰু নালে শব্দৰ অৰ্থটো হ'ল, তেওঁলোকে নালে শব্দ যিটো ব্যৱহাৰ কৰে, নালে মানে আজি। আৰু আমি যিটো বছৰ বুলি কওঁ, তেওঁলোকে কয় বৰ্ষম। আৰু আমি যিটো মানি বুলি কওঁ, দৰাচলতে আমি ইংলিছত মানি বুলি ক'লে বহুতে ভাবে যে মানি মানে পইচা, তেওঁলোকে মানি মানে সময়। আৰু উলি বুলি কয় তেওঁলোকে। আমি যিটো পিঁয়াজ বুলি কওঁ, তেওঁলোকে উলি বুলি কয়। আৰু মেলে এটা আচৰিত শব্দ, আৰু মেলে মানে ওপৰ। আমি যদি কওঁ ওপৰ বা ওপৰত, তেওঁলোকে মেলি বুলি কয়। ধন্যবাদ, আপোনালোকক এইখিনি জনালোঁ। আৰু আপোনালোকৰ যদি ভাল লাগে এনেবোৰ নতুন নতুন শব্দ শুনিবলৈ, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বহাগী কালেকশ্যন আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।